So welcome to my technical Assam. আপোনালোকে মোৰ প্ৰথমবাৰৰ বাবে যদি এই টেকনিকেল আসামৰ ভিডিঅ'বিলাক চাই আছে দোস্ত ভিডিঅ'বিলাক চাবলৈ শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু আমাৰ যিটো কাকত থকা বেল আইকন সেইটো দবাবলৈ নাপাৰিব দোস্ত আজি মই আপোনালোকক ক'ম আপোনালোকে যাতে গম পায় যে যিটো মই থাম্বনেইল লগাই থোৱা আছে সো গডজিলা বিষয়ে আজি সেইটো বিষয়ে ক'ব পাৰিম বহুত মানুহৰ সো গাইজ ভিডিঅ'টো এনেকুৱা হ'ব যে মানুহে কি উল্টা উল্টা ভিডিঅ' বনাইছে সো মই উল্টা উল্টা ভিডিঅ' বনাই মই জাষ্ট ক'বলৈ লাইছোঁ সো আজিকালি মানুহ মিনিমাম 60 বা 58 পৃথিৱীত জীয়াই থাকে তেওঁলোকে সৰু খামাই আগৰ দিনৰ মানুহ বহুত 100 বছৰ 98 বছৰ বহুত লৈকে যে মই এতিয়াও দেখিছোঁ সো গাইজ তেওঁলোকে এটা সৰু বস্তুৰ ওপৰত ধ্যান নিদিয়ে মই যিটো ক'ব আছোঁ মানুহৰ বহুত হাৰ্টৰ বেমাৰ जो অসমত বহুত বেমাৰ ৰোগত পৰি আছে যে কেঞ্চাৰ হাৰ্টৰ বেমাৰ বহুত কিবা কিবি বেমাৰ তেওঁলোকৰ যিটো কইল ভেটে কিছুমান বস্তু ল'লে খোৱা বস্তু ল'লে চাব যে এক্সপায়াৰি ডেট ঠিক আছে নে নাই বহুত মানুহে চাই যাতে এক্সপায়াৰি ডেট কেতিয়া ভাইটি এক্সপায়াৰি ডেটটো চাই দিয়া নে অমুকটো তমুকটো আগাৰ কাৰণে যেতিয়া এটা মহৰ কাৰণে এটা যেতিয়া কইল লয় তাৰ এক্সপায়াৰি ডেট কেতিয়াবা চাইনে নাচাই সো গাইজ এই গডজিলা কইলৰ বিষয়ে মই কৈছোঁ এই কইলটোত এটা এক্সপায়াৰি ডেট নাই সো তাত তামিললে সেইটো কেতিয়াও ইউজ কৰিব মানে সবতকৈ ডেঞ্জাৰ মই যায় য'তো যায় ময়ো যাব যদি কিন্তু মানুহৰ দেহাটো অনিষ্ট কৰে এই যিখন হাৰ্ট বহুত অনিষ্ট হয় সো গাইজ তেওঁলোকক দেখাই দিছোঁ যে ইয়াৰ কেতিয়াও এক্সপায়াৰি ডেট নাই চাই ল'ব এটা খাম সো সব তামিলত লিখা আছে একো কাম নাই মাল একো গেলে খালি কাম নাই তেওঁলোকক সেইটোৱে কৈছোঁ যে এই গডজিলা বস্তুটো কেতিয়াও ইউজ কৰিব নালাগে কৰক ধূপ ধূনা দিয়ক কেতিয়াও গডজিলা ইউজ কৰিব পাৰিলেও যিটো আপোনাৰ যিটো তাৰ গোন্ধ অকণমান পালে মানুহৰ যাৰ যদি হাৰ্টৰ বেমাৰ আছে তাত ধৰি ল'ব সেইকাৰণে কেতিয়াও কৈছোঁ যে এই বস্তুটোৰ পৰা সঁচাকৈ দূৰ কিন্তু মই কোম্পানীক দুখ দিব নাজানো কোম্পানী বস্তু বিকিবই সিহঁতে যিমান পাৰে এতিয়া বিকিব চেষ্টা কৰিব আপোনালোকে নল'লে হয় সো গাইজ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মই এনেকুৱা ভিডিঅ' আৰু আপোনালোকৰ এই চেনেলটোৰ ভিডিঅ'ত দেখা পাব সো আজি ইমানে